6,000 টকা চৰকাৰে দিব আপোনালোকৰ বেংক একাউণ্টত সোনকালে আমি টকা জমা দিম 4 মাহত 2,000 টকাকৈ বেংকৰ একাউণ্টত পঠায় যাতে আপোনালোকে সাৰে হওক আন যিখিনি খেতিৰ কাৰণে বস্তু লাগে তাক আপোনালোকে কিনিব পাৰে কোনোবা মিল যদি আমাৰ মাজত আহে আৰু 2040 টকাকৈ কম টকাত ধান কিনিব খোজে তেওঁক আমি এৰেষ্ট কৰিবৰ কাৰণেও আমি ডিস্ট্ৰিক্ট অৰ্ডাৰ দিছো যে এইটো কিনিব নোৱাৰিব এবাৰ 10 কোটি টকা আহিব লাগিব হ'বনে যোৱা পৰহিৰ পৰা আমি ইয়াত ধান কিনা আৰম্ভ কৰিছো আগত আমি যোৱা বছৰ ধান 1960 টকাত কিনিছিলো এইবাৰ ধান আমি 2040 টকাত কিনিম তাৰ মানে যোৱা বাৰতকৈ 80 টকা আমি আৰু বেছি মূল্য দিম যোৱাকালি আপোনালোকে 400 কুইণ্টল ধান আপোনালোকে চৰকাৰক দিছে যোৱাবাৰ 1360 মেট্ৰিক টন আমি চাউল মাজুলীৰ পৰা পাইছিলো আৰু মাজুলীৰ ৰাইজে 2,50,00,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল এইবাৰ মই ভাবো যে এই অংকটো আমি ডাবল কৰিব লাগে পাৰিলে ডাবলতকৈ বেছি কৰিব লাগে মাজুলীৰ কাৰণে আমাৰ যেটো টাৰ্গেট এটো হল 4,000 মেট্ৰিক টন যোৱাবাৰ আমি কিনিছো কিমান 1360 মেট্ৰিক টন তাৰ মানে 3 গুণ আমি আপোনালোকৰ পৰা ধান কিনিব পাৰো আৰু এইবাৰ এটা আমাৰ চৰকাৰে নিয়ম কৰিছো যে কোনোবা মিল যদি আমাৰ মাজত আহে আৰু 2040 টকাকৈ কম টকাত ধান কিনিব খোজে তেওঁক আমি এৰেষ্ট কৰিবৰ কাৰণেও আমি ডিস্ট্ৰিক্ট অৰ্ডাৰ দিছো যে এইটো কিনিব নোৱাৰিব আগৰ ধাৰ থাকিলেও কিনিব নোৱাৰিব আগত বন্দবস্ত কৰি থলেও কিনিব নোৱাৰিব একো কিনিব নোৱাৰিব ধান কিনিলে 2040 টকা দিব লাগিব 41 42 45 দিলে আমাৰ আপত্তি নাই কিন্তু 2040তকৈ কম দিব নোৱাৰিব ইয়াৰ সুবিধা লৈ এইবাৰ আপোনালোকে ভাল কৰি নিজৰ ধান বিক্ৰী কৰক আমি এইবাৰ যোৱাবাৰ দুই এটা সংগঠনৰ পেমেন্ট আহোতে অলপ দেৰি হৈছিল এইবাৰ আমি যিমান পাৰো আপোনালোকৰ বেংক একাউণ্টত সোনকালে আমি টকা জমা দিম 3 পৰা 4-5 দিনৰ ভিতৰত আপোনালোকে টকা পাই যাব সেই ব্যৱস্থাটো এইবাৰ আমি কৰিছো এইবাৰ আমাৰ ধান ইয়াতে ফুড কৰ্পোৰেচনৰ ফালৰ পৰা আমাৰ অসম চৰকাৰৰ যেটো অৰ্গানাইজেচন আছে আসাম ফুড এণ্ড সিভিল সাপ্লাই কৰ্পোৰেচন আমি কিনিম এইবাৰ FCI নিকিনে অসম চৰকাৰৰ জৰিয়তে এইবাৰ ধানটো কিনা হ'ব আৰু আমাৰ বিষয়াসকলক মই কৈছো যাতে সকলো দিনেই ক্ৰয় কেন্দ্ৰত উপস্থিত থাকে যাতে আপোনালোকে সুন্দৰ কৰি দিব পাৰে আৰু ধান আমি গোটেই বছৰটো কিনিম তথাপিতো প্ৰথমতে ধানখিনি বিক্ৰী কৰিলে পকেটত পইচা পালে নতুন খেতি কৰিবলৈ মন যাব সেই কাৰণে যিমান পাৰে সোনকালে আপোনালোকে ধানখিনি দিয়া আৰম্ভ কৰক দ্বিতীয়তে এটা আঁচনি আপোনালোকে জানে এবাৰ টিভি বিলাকতো মানুহে লাইন পাতি বেংকত পইচা ল'ব গৈছে এটো হল প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এই বীমা যোজনাটো কি যে এই বীমা যোজনাত সরকার রাজ্য সরকার আর কেন্দ্রীয় সরকারে বীমার খরচটো বীমা কোম্পানিক দি দিয়ে তার ফলত আপোনালোকে যদি বানপানীত কোনোবা অঞ্চল আমাৰ ক্ষতিগ্ৰস্ত হয় তার বীমার ধন সরকাৰৰ পৰা আমি পাব পাৰো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এইবাৰ আপোনালোকে যিসকলে বীমাত এইবাৰো অংশগ্ৰহণ কৰিব খোজে যোৱাবাৰ মাজুলীটো ফসল বীমা যোজনাৰ অধীনত কুলক কিমান টকা পাইছিলে 81 লাখ যোৱাবাৰ আমি 81 লাখ টকা মাজুলীত আমি পাইছো এইবাৰ প্ৰতি হেক্টৰত আপোনালোকে 1000 টকা প্ৰিমিয়াম দিব লাগিব বাকি প্ৰিমিয়ামৰ টকাখিনি 7000 টকা টোটাল প্ৰিমিয়াম হয় 6000 টকা সরকারে দিব 1000 আপোনালোকে দিব হেক্টর মানে কি আমার প্রায় কিমান বিঘা 7.5 বিঘা মাটির বিপরীতে 1000 টকা দিলে কি হব বানপানী হলেও
আপোনালোকৰ ক্ষতি নহয় ফসল বীমাৰ জৰিয়তে চৰকাৰৰ পৰা আপোনালোকে টকাটো উভতাই পাব আৰু বানপানী হোৱাৰ লগে লগে ডিচিয়ে কামত নামি যাব এছেছমেন্ট কৰিব আৰু আপোনালোকে টকাটো ঘূৰাই পোৱাৰ ব্যৱস্থা পাব বানপানী সচৰাচৰ যিবিলাক অঞ্চলত হৈ থাকে তাৰ বাবে এই ফসল বীমা যোজনা অতিকে গ্ৰহণযোগ্য তৃতীয়তে আপোনালোকে আৰু এটা কথা চাব যে আমাৰ কিষাণ পিএম কিষাণ তাৰ মানে কি যে কৃষকসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 4 মাহত প্ৰতিটো 4 মাহত 2000 টকাকৈ বেংকৰ একাউণ্টত পঠায় যাতে আপোনালোকে সাৰে হওক আন যিখিনি খেতিৰ কাৰণে বস্তু লাগে তাক আপোনালোকে কিনিব পাৰে আমাৰ মাজুলীত 23000 কৃষকে এতিয়ালৈকে পিএম কিষাণ পাই আছে পিএম কিষাণ পাবৰ কাৰণে কি লাগে সৰু হওক ডাঙৰ হওক মাত্ৰ মাটি এডোখৰ নিজৰ থাকিব লাগে আৰু নিজে খেতি কৰিব লাগে এই প্ৰচেছটো সদায় খোলা থাকে জিলা উপায়ুক্তই আপোনালোকক গোটেই কথাখিনি বুজাই দিব আকৌ যিসকলে এতিয়াও পিএম কিষাণ পোৱা নাই ইয়াত সকলোৱে পাইছে নে নাই এইটো পুলক এইখিনি কৃষকক সকলোকে ইমিডিয়েটলি ফৰ্মখন হাতত দিয়াৰ ব্যৱস্থা আপোনালোকৰ ধান কিমানে দিছে যোৱাবাৰ হাত ডাঙকচোন যোৱাবাৰ ধান আপোনালোকৰ যিমানে দিছে তেওঁলোকেতো পিএম কিষাণ পাই আছে কি গণ্ডগোল হৈ আছে এই বস্তুটো ইলেকশ্যন কেম্পেইনৰ সময়তো মোক কৈছিলে কিবা বহুত বেলেগ বেলেগ জায়গাত দেখুৱাই আছিলে এড্ৰেছ এই বস্তুটো পুৰণা মোবাইল নম্বৰ যি নহওক এই সমস্যাটো সমাধান কৰি আমাৰ কৃষকক সুবিধাটো দিব লাগে তৃতীয়তে আমাৰ এটা ডাঙৰ কথা হ'ল যে মাটিৰ মালিক নহলে অকল দখলী মাটিত আমি সদায় খেতি কৰি থাকি আমাৰ লাভ নাথাকে চৰকাৰে মিছন বসুন্ধৰাত আপোনালোকক এটা সহায় কৰিছে যে এইবাৰ আপোনালোকে মাটিৰ মালিক হ'ব পাৰে মাটিৰ মালিক মানে আমি মালিক আছোৱেই বহুত আমাৰ জনজাতীয় লোক আছে দুটা তিনিটা জন্মও মাটিত আছে ভাবে এইটোতো মোৰে মাটি কিন্তু আপোনালোকৰ মাটি হলেও কেতিয়াবা চৰকাৰী আঁচনিৰ বাবে ম্যাদী পট্টাৰ দৰকাৰ হৈ পৰে এইবাৰ মিছন বসুন্ধৰাত আমি এটা সহায় কৰিছো যে আপোনালোকে নিজৰ যিখিনি একচনীয়া মাটি আছে একচনীয়া মাটি আপোনালোকৰ পট্টা নাথাকিলেও আমি আপোনালোকক ম্যাদী কৰি দিয়াৰ এটা ব্যৱস্থা কৰিছো ৰায়তী সকলকো আমি পট্টা কৰি দিয়াৰ ব্যৱস্থা কৰিছো এই সুবিধা লৈ মিছন বসুন্ধৰাৰ জৰিয়তে এইবাৰ মাজুলীৰ সকলো মানুহ মাটিৰ কাগজী মালিক হ'ব লাগে মালিকটো হৈয়ে আছে কিন্তু এইবাৰ কাগজী মালিক হ'ব লাগে এই দিশটো আপোনালোকে চকু দিব আৰু মিছন বসুন্ধৰাত এতিয়া আবেদনৰ প্ৰক্ৰিয়া চলি আছে আমাৰ আপোনালোকে খুব সুন্দৰ কৰি মিছন বসুন্ধৰাত কৰক আবেদন চৰকাৰী মাটিত বহি আছে যদি তাতো আবেদন কৰক ৰায়তী হৈ আছে যদি তাকো আবেদন কৰক একচনীয়া হৈ আছে যদি তাতো আবেদন কৰক চতুৰ্থতে চৰকাৰে আৰু এটা ডাঙৰ আঁচনি অহা মাহৰ পৰা আৰম্ভ কৰিব সেইটো হ'ল যে আমাৰ খেতি পথাৰ বিলাকত আমাৰতো নিজৰ সীমা আছে ইয়াৰ মাটি তাৰ মাটি এতিয়া সীমাটো আমাৰ মুখত আছে যদি আমি সীমাটোত চেগুন গছ লগাই দিওঁ তেলে সীমাটোতো আমাৰ পাৰ্মানেন্ট হৈ গ'ল সীমাটোত যদি আমি হলং গছ লগাই দিওঁ সীমাটোত যদি আমি খাল গছ লগাই দিওঁ আগতে আমি গছ লগাব বেয়া পাইছিলো কিয় ফৰেষ্টে আমাক দিগদাৰি কৰে কাটিব নিদিয়ে এইবাৰ চৰকাৰে নিয়ম কৰিছে যে ম্যাদী পট্টা যদি আমি গছ লগাও মূল্যবান গছ লগাও ফৰেষ্ট ডিপাৰ্টমেণ্টে কম্পিউটাৰতে আমাক 48 ঘণ্টাৰ ভিতৰত পাৰমিশন দিব লাগিব আৰু যদি 48 ঘণ্টাত পাৰমিশন নিদিয়ে আমি গছডাল নিজে কাটি পেলালেও ফৰেষ্টে আমাক একো ক'ব নোৱাৰে এতিয়া মাজুলীৰ মাটিত
আমি যদি একোটা পৰিয়ালে 5ডাল কৰিও চেগুন গছ লগাই লওঁ নিজৰ বাৰীত হওক পথাৰত হওক কিমান আপোনালোকৰ লাভ হ'ব। বাহিৰত মই আহিলে মাজুলীত ইমান এপ্লিকেশ্যন দিয়ে, ছাৰ মই দুখীয়া মানুহ কিবা এটা সহায় কৰক। যদি সকলোৱে ঘৰত 5ডালকৈ চেগুন গছ লগায়, উল্টাই মই আপোনালোকৰ পৰা সহায় খুজিব আহিম কিছুদিন পিছত যে আপোনালোকে মোক সহায় কৰক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত, কাৰণ আপোনালোকে যথেষ্ট উৎপাদন পাব পাৰিছে। গতিকে মাজুলীত দ্বিতীয় আমি আৰু এটা কাম কৰিব লাগে, কমাৰ্চিয়েল ট্ৰি প্লান্টেশ্যনৰ মাজুলীক আমি এটা হাব কৰি নিৰ্মাণ কৰিব লাগে। এইখিনি কাম যদি আপোনালোকে কৰে, ধান চৰকাৰক বিক্ৰী কৰে, মাটিডোখৰ ম্যাদী পট্টা কৰি লয়, PM কিষাণৰ জৰিয়তে যদি 2000 টকা পায়, খেতিটো যদি ফচল বীমাৰ জৰিয়তে ইঞ্চুৰেঞ্চ কৰি ৰাখে, আৰু ঘৰে ঘৰে যদি মূল্যৱান গছ গছনি হলং শাল চেগুন আমি লগাওঁ, আপোনালোকে দেখিব যে মাজুলীৰ এটা বিৰাট ডাঙৰ অৰ্থনৈতিক উন্নতি আমাৰ সন্মুখত দেখা দিব। শেষত মই আৰু এটা কথা কওঁ যে আমি শালি ধান লগাওঁ, বড়ো ধান কৰোঁ, কিন্তু অসমৰ কেইটামান সামগ্ৰী আজি বজাৰত বিশ্ব বজাৰত ইয়াৰ নাম হৈছে। এটা হ'ল আমাৰ জহা চাউল, দ্বিতীয়তে হ'ল আমাৰ সৰিয়হ তেল। আমি যিমান সৰিয়হ তেল উৎপাদন কৰোঁ, বহুত ডাঙৰ বজাৰ এখন ইয়াৰ বাবে আমাৰ বাবে অপেক্ষা কৰি আছে। জহা চাউল আমি FPOৰ জৰিয়তে যদি জহা চাউল আমি খেতি কৰি তাক মাৰ্কেটিং কৰোঁ, বহুত ডাঙৰ বজাৰ। কাজি নেমুৰ বহুত ডাঙৰ বজাৰ, ভোট জলকীয়াৰ বহুত ডাঙৰ বজাৰ। এইকেইটা সামগ্ৰী আমাৰ মাজুলীৰ জৰিয়তে যদি আমি উৎপাদন কৰিব পাৰোঁ আৰু যদি আমি বিক্ৰী কৰোঁ অৰ্গেনিক হিচাপত, আমি বহুত দাম পাব পাৰোঁ। গতিকে মই ভাবোঁ এই দিশতো আপোনালোকে গুৰুত্ব দিব। এইবাৰ মাজুলীত যোৱাবাৰ 2.5 কোটি টকা আহিছে, এইবাৰ 10 কোটি টকা আহিব লাগিব, হ'বনে? সকলোৰে খেতি আছে নহয়, আছেনে নাই? ধান আহিছে নহয়? গতিকে সকলোৱে যাতে ধান এইবাৰ আমাক বিক্ৰী কৰে, আৰু মই গোটেই যিখিনি কথা ক'লো আপোনালোকে গোটেইখিনি কথা মনত ৰাখক। দেখিব আমাৰ মাজুলী শস্য চামলা হ'ব আৰু সকলোৰে ঘৰত লক্ষ্মী স্থায়ীভাৱে আহিব। বহুত বহুত ধন্যবাদ।